নমস্কাৰ, মই সংগীতা ভৰালী। আজি আপোনালোকৰ আগত পঞ্চসতীৰ প্ৰসংগত আৰু কিছু কথা ক'বলৈ ওলাইছোঁ। সতী শব্দৰ অভিধানিক অৰ্থ হৈছে পতিব্ৰতা নাৰী, যিয়ে নিজৰ স্বামীৰ বাহিৰে আনক নভজে। কিন্তু হিন্দু শাস্ত্ৰই যিকেইগৰাকী নাৰীক পঞ্চকন্যা বা পঞ্চসতী আখ্যা দিছে, সেই অহল্যা, তাৰা, মণ্ডোদৰী, কুন্তী আৰু দ্ৰৌপদী, তেওঁলোক প্ৰত্যেকগৰাকীয়ে আছিল বহুগামিনী। তেওঁলোকৰ জীৱনত একাধিক পুৰুষ আছিল। গতিকে এই কথা স্পষ্ট হয় যে সতী শব্দটো শাৰীৰিক সূচিতাতে সীমাবদ্ধ নহয়, তাতোকৈ বহু বেছি ব্যাপক। প্ৰকৃততে সতী এক সুকীয়া সত্তা, যি স্বয়ং সম্পূৰ্ণ। সতী এনে এগৰাকী নাৰী যাৰ ব্যক্তিত্বক মূল্যায়ন কৰিবৰ বাবে কোনো পুৰুষৰ গাত ভেজা দিয়াৰ প্ৰয়োজন নাই। এই কথা আৰু ভালদৰে বুজিবৰ বাবে আহক আমি চাওঁ সেইগৰাকী নাৰীৰ জীৱনৰ কিছু বিশেষ সময়, যাৰ বাবে তেওঁলোক আন সকলো নাৰীতকৈ বেলেগ, যাৰ বাবে তেওঁলোক প্ৰাতঃস্মৰণীয়া পঞ্চসতী। প্ৰথমে ক'ব বিচাৰিছোঁ অহল্যাৰ কথা। অহল্যা আৰু ইন্দ্ৰৰ মাজত যি শাৰীৰিক সম্পৰ্ক স্থাপন হৈছে, সেয়া কিন্তু তেওঁলোকৰ প্ৰথম সাক্ষাৎ নহয়। ইন্দ্ৰই প্ৰথম দৃষ্টিতেই অহল্যাক ভাল পাইছিল আৰু বিয়া কৰাব বিচাৰিছিল। কিন্তু ইন্দ্ৰৰ স্বভাৱ চৰিত্ৰৰ কথা ব্ৰহ্মাই বেছ ভালকৈ জানিছিল। একফালে ইন্দ্ৰ, যাৰ অজস্ৰ নাৰীৰ সৈতে সম্পৰ্ক আছিল, আৰু আনফালে আছিল গৌতম, যাৰ আশ্ৰমত ডাঙৰ দীঘল হৈছিল অহল্যা। অথচ ইমান ধুনীয়া ছোৱালী এজনী চকুৰ আগতে দেখি থাকিও গৌতমে কোনো দিন প্ৰকাশ কৰা নাছিল কোনো ধৰণৰ দুৰ্বলতা। গতিকে স্বাভাৱিকতে ব্ৰহ্মাই নিজৰ জোঁৱাই হিচাপে গৌতমকে নিৰ্বাচন কৰিছিল। তাৰ পাছত এদিন গৌতমৰ ভীষণ কৰি ইন্দ্ৰ আহিল আৰু অহল্যাৰ সৈতে তেওঁৰ শাৰীৰিক সম্পৰ্ক হ'ল। এই সম্পৰ্ক অহল্যাই ইচ্ছাকৃতভাৱে গ্ৰহণ কৰিছিল নে অজানিতে তেওঁৰ ভুল হৈছিল, এই বিষয়ে কোনো নিশ্চিত উত্তৰ পাবলৈ নাই। কিন্তু এই কথা নিশ্চিত যে তেওঁক স্বামীয়ে যি অভিশাপ দিছিল যে হেজাৰ হেজাৰ বছৰ তুমি কেৱল বায়ু সেৱন কৰি এই আশ্ৰমত থাকিব লাগিব, অদৃশ্য ৰূপত থাকিব লাগিব, এই অভিশাপক তেওঁ কিন্তু আশীৰ্বাদ হিচাপেই গ্ৰহণ কৰিছিল। আৰু হেজাৰ হেজাৰ বছৰ কৃষ্ণ সাধনাৰে তেওঁ একক সত্তাৰূপে নিজক প্ৰতিষ্ঠা কৰিছিল। আৰু সেইবাবেই ৰামচন্দ্ৰৰ স্পৰ্শত যেতিয়া অহল্যা পুনৰ প্ৰাণ পাই উঠিছিল, তেতিয়া ৰামেও তেওঁক সেৱা জনাইছিল। মহাভাৰতৰ শান্তি পৰ্বত ইন্দ্ৰ আৰু অহল্যাৰ এই কাহিনীটো উল্লেখ পোৱা যায়। তাত কোৱা হৈছে যে অহল্যা আৰু ইন্দ্ৰৰ এই কথা গম পাই তেওঁৰ স্বামী গৌতমে নিজৰ পুত্ৰ চিৰকাৰীক আদেশ দিয়ে যে তেওঁৰ মাতৃক হত্যা কৰক। কিন্তু চিৰকাৰীয়ে এই আদেশ অমান্য কৰে। ইতিমধ্যে গৌতমো নিজৰ যি তেওঁৰ খং উঠিছিলে, এই খং শান্ত কৰিবৰ বাবে, নিজক শান্ত কৰিবৰ বাবে তেওঁ হাবিৰ মাজলৈ গুচি যায় কিছুদিনৰ বাবে। আৰু তাৰপিছত সেই সময়ত তেওঁ উপলব্ধি কৰে যে তেওঁ কিছু জোখতকৈ বেছিয়ে কঠোৰ হৈছে পত্নীৰ প্ৰতি। হয়তো অহল্যাৰ ইমান দুখ নাই যিমান দুখ ইন্দ্ৰৰ আছে। সেয়ে তেওঁ গৌতম নিজৰ আশ্ৰমলৈ উভতি আহে আৰু দেখে যে চিৰকাৰী তেতিয়াও বহি আছে তাতে। তেতিয়া তেওঁ চিৰকাৰীক আশীৰ্বাদ দিয়ে আৰু কয় যে পিতাকৰ আদেশ নমনাৰ কাৰণে তেওঁ আচলতে সুখীহে হৈছে। তেওঁ বিচৰা নাছিল যে চিৰকাৰীয়ে তেওঁৰ মাতৃক হত্যা কৰক। এয়াই অহল্যাৰ কাহিনী। ইয়াৰ পিছত আমি ক'ব বিচাৰিছোঁ তাৰাৰ কথা। তাৰা বালিৰ পত্নী আছিল। তেওঁ কেৱল পত্নীয়ে নাছিল, তেওঁ আছিল সকলো ধৰণৰ পৰামৰ্শদাতা। ৰামায়ণৰ কাহিনীত আমি দেখিছোঁ যেতিয়া মায়াবী নামৰ ৰাক্ষসক মাৰিবলৈ গৈ পৰ্বতৰ গুহাত সোমাই গ'ল বালি, আৰু সুগ্ৰীৱে তেওঁৰ মৃত্যু হ'ল বুলি ভাবি বন্ধ কৰি থৈ আহিল আৰু কিষ্কিন্ধাত ৰজা হ'ল, তেতিয়া তাৰাই সুগ্ৰীৱৰ সৈতে বিয়া হৈছে। তাৰপিছত বালিয়ে যেতিয়া সেই শিল ওফৰাই নিজৰ ৰাজধানীলৈ ঘূৰি আহিল আৰু সুগ্ৰীৱক খেদি পঠিয়ালে, তেতিয়া কিন্তু তাৰা সুগ্ৰীৱৰ লগত যোৱা নাই। তেতিয়া পুনৰ তেওঁ বালিৰ পত্নী হিচাপে নিজৰ দায়িত্ব পালন কৰিছে। তাৰপিছত ফাইনেলি ৰামচন্দ্ৰই যেতিয়া বালিক হত্যা কৰিলে আৰু সুগ্ৰীৱক কিষ্কিন্ধাৰ ৰজা পাতিলে, তেতিয়া আকৌ এবাৰ সুগ্ৰীৱৰ সৈতে বিয়াত বহিছে তাৰা। গতিকে কিষ্কিন্ধাৰ ৰাজসিংহাসন স্থিৰ হৈ থকা নাই, বাৰে বাৰে সলনি হৈছে ৰজা, কেতিয়াবা বালি, কেতিয়াবা সুগ্ৰীৱ। কিন্তু মহাৰাণী হিচাপে তাৰাৰ আসন সদায় স্থিৰ হৈ আছে। সুগ্ৰীৱে যেতিয়া ৰামচন্দ্ৰৰ সৈতে হাত মিলাই বালিক আহ্বান জনাইছে দ্বন্দ্বযুদ্ধৰ বাবে, তেতিয়া তাৰাই বালিক কিন্তু বাধা দিছে আৰু কৈছে যে সুগ্ৰীৱৰ ইমান সাহস নাই যে তেওঁ আহি বালিক
আহ্বান জনাব, হয়তো সুগ্ৰীৱে কোনো গোপন শত্ৰুৰ সৈতে হাত মিলাইছে। ঠিক সেইদৰে সুগ্ৰীৱে ৰজা হৈ পেলাই নিজক ৰামক দিয়া প্ৰতিশ্ৰুতি পাহৰি সম্পূৰ্ণভাৱে ভোগবিলাসত মচগুল হৈ গৈছে। তেতিয়া সুগ্ৰীৱক তেওঁৰ কৰ্তব্য সোঁৱৰাই দিবলৈ অহা খঙত একেবাৰে টিঙিৰ তোলা হৈ অহা লক্ষ্মণৰ মুখামুখি হৈছে তাৰা। তাৰাৰ তুলনা হ'ব পাৰে কেৱল আধুনিক যুগৰ ৰাণী ক্লিঅ'পেট্ৰাৰ সৈতে। ৰোমান সাম্ৰাজ্যত মাৰ্ক এণ্টনীয়ে হওক বা জুলিয়াছ চিজাৰ, কিন্তু মহাৰাণীৰ আসনত সদায় গজগজীয়াকৈ বহি ৰৈছিল ক্লিঅ'পেট্ৰাই। ইজিপ্তৰ ৰাণী আছিল কেৱল ক্লিঅ'পেট্ৰা। সেইদৰে কিষ্কিন্ধাৰ সাম্ৰাজ্যত বালিয়ে হওক বা সুগ্ৰীৱ, মহাৰাণীৰ আসনত বহি প্ৰভুত্ব চলাইছে কিন্তু মহাৰাণী তাৰাই। তেওঁ নিজৰ পুত্ৰকো তেওঁ সদায় হাতত ধৰি আগবাঢ়িছিল। তেওঁ যিদৰে ৰাণী হৈছিল, নিজৰ পুতেককো তেওঁ সদায় যুৱৰাজ কৰিয়ে ৰাখিছিল। এই তালিকাত ইয়াৰ পিছত আমি নাম পাওঁ মণ্ডোদৰীৰ। মহাৰাণী মণ্ডোদৰী আদৰ্শ পত্নী। তেওঁ প্ৰতিটো মুহূৰ্তত ৰাৱণৰ কাষত থিয় দিছে আৰু ৰাৱণৰ প্ৰতিটো ভুল তেওঁ আঙুলিয়াই দেখুৱাইছে। ৰাৱণৰ প্ৰতিটো অনৈতিক কাৰ্যৰ তেওঁ তীব্ৰ বিৰোধিতা কৰিছে। তেওঁ সীতাক ৰাৱণে অপহৰণ কৰি নিয়াৰ পৰা যুদ্ধৰ শেষ পৰ্যন্ত তেওঁ ৰাৱণক অনুৰোধ জনাইছিল সীতাক ৰামৰ হাতত ঘূৰাই দিবৰ বাবে। কিন্তু ৰাৱণৰ প্ৰতিটো অনৈতিক কাৰ্যৰ প্ৰতিবাদ কৰিলেও কোনো মুহূৰ্তত তেওঁ কিন্তু নিজৰ স্বামীক এৰি আঁতৰি যোৱা নাই। তেওঁ সদায় স্বামীৰ কাষত থিয় দি আছে। আনকি ৰাৱণে যেতিয়া সীতাক লগ পাবৰ বাবে ৰাৱণ যিমানবাৰ অশোক বনলৈ গৈছে, প্ৰায় প্ৰতিবাৰেই মণ্ডোদৰীও তেওঁৰ লগত গৈছে। মেঘনাদৰ দৰে সন্তানক জন্ম দিয়া তেওঁ এগৰাকী নাৰী। ইয়াৰ পিছত ক'ব বিচাৰিছোঁ মহাভাৰতৰ এটি অন্যতম শক্তিশালী চৰিত্ৰ কুন্তীৰ কথা। কুন্তীৰ সমগ্ৰ জীৱনেই আছিল কৰ্তব্য আৰু দায়বদ্ধতাৰে ভৰা। কুন্তীভোজৰ ৰাজপ্ৰাসাদলৈ অহা ঋষি মুনি আৰু অতিথিসকলৰ শুশ্ৰূষাৰ দায়িত্ব লৈছিল কুন্তীয়ে নিজে, তাকো কেৱল 12-13 বছৰতে। আৰু নিজৰ নম্ৰতা আৰু সহনশীলতাৰে তেওঁ সকলো অতিথিকেই সন্তুষ্ট কৰিব পাৰিছিল। আনকি অতি খঙাল ঋষি দুৰ্বাসাৰ পৰা লাভ কৰা অভিকৰ্ষণ মন্ত্ৰৰ যোগেদি তেওঁ স্বৰ্গৰ যিকোনো এজন দেৱতাকে আমন্ত্ৰণ জনাব পাৰিছিল আৰু তেনেকৈ তেওঁ 4টি সন্তানক জন্ম দিছিল। স্বামী পাণ্ডু আৰু মাদ্ৰীৰ মৃত্যুৰ পাছত কুন্তীয়ে নিজৰ 5টি সন্তানক হাতৰ 5টা আঙুলিৰ দৰে মুঠি মাৰি ধৰিছিল আৰু নিজকে প্ৰতিশ্ৰুতি দিছিল সেই মুঠি কোনোদিন খোল খাবলৈ নিদিয়াৰ। নিজৰ 5টি পুত্ৰক তেওঁ উপযুক্ত ৰূপত গঢ়ি তুলিছিল। আৰু দ্ৰৌপদীৰ স্বয়ম্বৰত অৰ্জুনে যেতিয়া দ্ৰৌপদীক বিয়া কৰাই ভায়েক ককায়েকহঁতৰ সৈতে ঘৰলৈ ঘূৰি আহিছিল আৰু ভীম অৰ্জুনে বাহিৰৰ পৰাই কুন্তীক কৈছিল যে তেওঁলোকে ভিক্ষা লৈ আহিছে, আৰু কোৱা হয় কুন্তীৰ মুখৰ পৰা অজানিতে ওলাই গৈছিল যে যি ভিক্ষা আনিছা তোমালোক গোটেইকেইজনে সমানে ভগাই লোৱা। কিন্তু সেয়া প্ৰকৃততে হৈছিল নে? কুন্তীৰ দৰে এগৰাকী নাৰীৰ মুখৰ পৰা অজানিতে ওলাই যাব পাৰে নে ইমান এটা গুৰুত্বপূৰ্ণ কথা? নিশ্চয় নহয়। প্ৰকৃততে দ্ৰৌপদীক দেখিয়ে কুন্তীয়ে বুজি পাইছিল যে তেওঁৰ সেই বজ্ৰমুষ্টি যদি ধৰি ৰাখিব লাগে তেতিয়াহ'লে দ্ৰৌপদী হ'ব লাগিব পঞ্চ পাণ্ডৱৰ একত্ৰ শক্তি। দ্ৰৌপদী হ'ব লাগিব তেওঁলোকৰ একতা, বুজাবুজি আৰু অনুপ্ৰেৰণাৰ আধাৰ। আৰু সেয়াই হৈছিল। যুদ্ধ হৈছিল। যুদ্ধত পাণ্ডৱৰ জয় হ'ল। যুধিষ্ঠিৰ ৰাজসিংহাসনত বহিল। তাৰ 15 বছৰৰ পিছত ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী বনলৈ যাবলৈ ওলাল। জীৱনৰ শেষ কালছোৱা যি বানপ্ৰস্থ লোৱাৰ নিয়ম আছিল, সেই সময়ছোৱা তেওঁলোকে অৰণ্যত গৈ ঈশ্বৰ চিন্তা কৰি অতিবাহিত কৰিছিল। সেই বানপ্ৰস্থ গ্ৰহণ কৰিবৰ বাবে সাজু হ'ল ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী। ইচ্ছা কৰা হ'লে ৰাজমাতৃ হৈ জীৱনৰ শেষ কালছোৱা সুখ আনন্দৰ মাজত পাৰ কৰিব পাৰিলেহেঁতেন কুন্তীয়ে, কিন্তু তেওঁ তেনে নকৰিলে। তেতিয়াও তেওঁ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ সহযাত্ৰী হ'বলৈ ওলাল আৰু যুধিষ্ঠিৰক ক'লে যে এই দৃষ্টিহীন মানুহসকলক এই সময়ত মই অকলে এৰিব নোৱাৰোঁ, তেওঁলোকে সৰ্বস্ব হেৰুৱাইছে ইতিমধ্যে। আৰু তেনেকৈ গৈ গুচি গ'ল কুন্তী তেওঁলোকৰ সৈতে। আৰু তাতেই এদিন বনত থকা সময়তে এদিন তেওঁলোকৰ মৃত্যু হ'ল। নিজৰ 5টি পুত্ৰক হাতৰ মুঠিত লৈ সত্যৰ সপক্ষে, ধৰ্মৰ সপক্ষে যি যুদ্ধ কুন্তীয়ে আৰম্ভ কৰিছিল, শেষ পৰ্যন্ত তাত তেওঁ বিজয়ী হৈছিল। শেষত ক'ব বিচাৰিছোঁ দ্ৰৌপদীৰ কথা। দ্ৰুপদ ৰজাৰ কন্যা দ্ৰৌপদী, 5জন মহাবীৰৰ পত্নী, শ্ৰীকৃষ্ণৰ প্ৰিয় সখী দ্ৰৌপদী। ইন্দ্ৰপ্ৰস্থত থকা সময়ত শাহুৱেক কুন্তী আৰু অতিথিসকলৰ সেৱা শুশ্ৰূষাৰ দায়িত্ব সম্পূৰ্ণৰূপে আছিল দ্ৰৌপদীৰ ওপৰত।
তেওঁলোকৰ ৰাজপ্ৰাসাদৰ কৰ্মচাৰীসকলৰ সকলোৰে নাম ঠিকনা পৰিচয় তেওঁ ভালদৰে জানিছিল। ৰাজ্যৰ আয় ব্যয়ৰ হিচাপ ৰাখিছিল দ্ৰৌপদীয়ে। আৰু ৰজা যুধিষ্ঠিৰ যেতিয়া ভ্ৰমণলৈ গৈছিল তেতিয়া তেওঁৰ সৈতে কিমান হাতী ঘোঁৰা বা সৈন্য যাব তাৰো হিচাপ ৰাখিছিল দ্ৰৌপদীয়ে। দ্ৰৌপদী নাৰীৰ স্বাভিমান আৰু প্ৰতিশোধ স্পৃহাৰ প্ৰতীক দ্ৰৌপদী। সেই 5গৰাকী নাৰী যাক পঞ্চকন্যা বা পঞ্চসতী বুলি কোৱা হয়। এই নাৰীসকলক চালে কিছুমান বিশেষ লক্ষণ বা গুণ তেওঁলোকৰ মাজত কমন আমি দেখা পাওঁ। যেনে তেওঁলোকৰ মানসিক দৃঢ়তা, তেওঁলোকৰ কৰ্তব্যনিষ্ঠা, তেওঁলোকৰ দায়বদ্ধতা। ক'ব পাৰি সতী হৈছে সেইগৰাকী নাৰী যিয়ে জীৱনলৈ অহা সকলো প্ৰত্যাহ্বান সাহসেৰে গ্ৰহণ কৰে, সকলো কৰ্তব্য সুচাৰুৰূপে পালন কৰে, তেওঁৰ আশে পাশে থকা সকলোকে নিজৰ ব্যক্তিত্বৰে প্ৰভাৱান্বিত কৰে, অহৰহ কৰ্মতৎপৰতাৰে সমাজত বা সেই নিৰ্দিষ্ট পৃষ্ঠভূমিত নিজৰ প্ৰভাৱ খটুৱাবলৈ সক্ষম হোৱা নাৰীগৰাকীয়ে সতী। আজিকালি এটা প্ৰশ্ন প্ৰায় উত্থাপন হয় যে নাৰীৰ ক্ষেত্ৰত যদি সতী শব্দৰ ব্যৱহাৰ হয় তেনেহ'লে পুৰুষসকল কি? পুৰুষৰ ক্ষেত্ৰত কি? তেনেহ'লে ক'ব লাগিব বীৰ, যিয়ে সকলো কৰ্তব্য নিষ্ঠাৰে পালন কৰে আৰু তেওঁৰ আশে পাশে বা তেওঁৰ সৈতে সাঙুৰ খাই থকা সকলোকে নহয় সেই সময়ক প্ৰভাৱিত কৰিব পাৰে নিজৰ ব্যক্তিত্বৰে, তেওঁৱেই বীৰ। যিদৰে মহাবীৰ তেনেকৈ মহাসতী। সেয়ে হিন্দু শাস্ত্ৰই পঞ্চসতী বুলি যিকেইগৰাকী নাৰীক মৰ্যাদা দিছে তেওঁলোক প্ৰকৃততে সবাতোকৈ প্ৰভাৱশালী 5গৰাকী নাৰী। আজিলৈ ইমানেই। আমি নতুন নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম।